हेलो नमस्कार माय डियर लवली पिपल आपनालोक सकलोके स्वागतम जनाई पुनर एटी नतुन भिडिओ लय मैं निगमा सुमन आपनालोकर आगत मन्दिपार घरले आहिलो मन्दिपार जन्मदिन बुली सदाय আহিম बुली কৈ थाको किन्तु एदिनो निमिले आहिबले गतिके আজি अफिसर পৰা আহি ঘৰত কথা পাতিলো আৰু ঘৰত হিয়াও ৰাজি হৈ আছিল আহিম বুলি আৰু তাতে আজি তাই বাৰ্থডে আৰু বতৰটো বহুত বেয়া বাহিৰত বহুত বেছি বৰষুণ মই আপোনালোকৰ আগত তেহাতৰ ঘৰৰ পৰা ভিডিওটো আৰম্ভ কৰি দিছো কিন্তু সাউন্ডটো কেনেকুৱা শুনিছে নাজানো হয়তো অলপ ঘৰঘৰণি চৰচৰণি আহিছে কাৰণ বহুত ডাঙৰ বৰষুণ দি আছে এইকেইদিনটো আমাৰ ইয়াতে বৰষুণ মানে অসমত প্ৰত্যেকটো ঠাইতে বহুত বেছি বৰষুণ হৈ আছে আপোনালোকে সবে জানেই তোমালে বাৰ্থডে গাল আহিছে ভাত খাবলৈকে মাতিলে আহি পালো আসলতে মই ভিডিওটো আৰম্ভ কৰিছো এতিয়াহে দেই মানে ইন্ট্ৰোটো আৰু নাই দেখো ইমান ধুনীয়া ঘৰ তাই ভাগত তাই আকৌ লাষ্ট টাইম কৈ আছে কি কৈ আছিলো পাহৰিয়ে থাকিলো বলকচোন এতিয়া মই আপোনাক অকণমান ফ্লেশবেকলৈ লৈ গৈছো এয়া নামঘৰৰ পৰা আমাৰ প্ৰসাদ আনিছিলে আৰু মন্দিপা ঘৰলৈ যোৱা আগত মইনাই প্ৰসাদ খাওঁ বুলি খুলিব লৈছে আৰু এয়া অলমুঠৈ থোৱা এইখিনি খোৱা What is this? কি হয় এইখিনি কি হয় মইনা ও ৰাম এৰ ওপৰত তোলা কলমিঠৈ ওপৰত তোলা কলমিঠৈ ওপৰত তোলা তোলা ধুনীয়াকৈ থৈ দিয়া ভেৰি গুড চাওঁ মম অকণমান কৈ দিওঁ চুমু দিয়া মোক Okay, let's go. আহি পালো মইনাৰ আময়কৰ ঘৰ আৰু আময়কৰ ঘৰত হি খুব বৰ হৈছে ঘৰত এতিয়া হি পাপাৰ লগত খুব বেছি ধেমালি কৰিলে হলে খেলি খেলি টাইমটো পাৰ কৰি দিয়ে তাৰ পাপাও ভাল পায় আৰু আজি এতিয়া হে আৰু ইয়াতে আমনি পাইছে অৱশ্যে মন্দিপাৰ দেউতাকৰ লগত দুই এষাৰ কথা পাতিলে আৰু মইনা এতিয়া হে সুচুক চামাকে ভিতৰলৈ যাওঁ বুলি ওলাইছে ইয়াৰ মানে এটা হেবিট হৈছে আৰু আলহী ঘৰত আহিলে অলপমান হি ভিতৰটো ফুৰি আহে আৰু ছোৱালীৰ দৰে আৰু হেয়া পাৰমিশন লৈ হি গ'ল আৰু আৰামছে আৰু হেয়া ভিতৰত টাইম স্পেন্ড কৰি আইতাকে হে চানা বাটি এটা দিলে আৰু এতিয়া তাৰ কথা শুনক আপোনালোকে ও মইনা কোন কোন কি কি হুমাই গল তাক ও পেহীজনী হুমাই গল তুমি ভাল লোৱা নে বেয়া লোৱা মইনাগন তুমি ভাল লোৱা নে বেয়া লোৱা কোৱা আকৌ কোৱা ভাল ল'ৰা নে বেয়া ল'ৰা কি নহয় বেয়া ল'ৰা নহয় পুৰিছে তোমাৰ হৈছে নেখাবা আকৌ পুৰিছে যদি নেখাবা এয়া আমাকো ধুনীয়াকৈ চাহ দিলেহি আৰু মন্দিপাৰ ঘৰত মোৰ বন্ধু আহিলে মোৰ বন্ধু মানে মোৰ স্কুলীয়া মন্দিপাৰ ককায়েক হয় হি হাই কৈছে দেই এফালে মন্দিপাৰ আমাৰ পোৱালিটোৰ লগত ভিডিঅ' কৰি আছে কথা পাতি আছে পেহী ঘৰলৈ আহিলে হেয়া তাই ব্লগিং কৰি আছে আৰু মই তাইক অলপ কেপচাৰ কৰি লৈছো নতুন ব্লগাৰ ওলাইছো নাই নোলা নহয় মই ব্ৰাইটনেছটো কৰি চাওঁ সেইফালে মই তাইক কেপচাৰ কৰি আছো সেইটো মোৰ স্ক্ৰীনত ওলাই আছো মই তাইৰ মোবাইলৰ আমাৰ হিয়াই উঠনিৰ পৰা এটোকে খাওঁ লাগি আছে কিন্তু গৃহত নাই কাৰণে সুধিবলৈ সুধিলৈছে কি হয় বস্তুটো এটা খাব ধুনীয়া লোৱা হাজবোলা হেৰি পতঞ্জলি নেকি পতঞ্জলি এইবাৰ বাইদেৱে হেৰি হাজবোলা খাবলৈ লৈছে আমাৰ ধনিবা এইটো হাজবোলা নেকি বুলি দুজনী সুধি আছিলো আৰু হিয়াই মই এতিয়া তাই ক'লে আৰু হয় বুলি গতিকে আমি এতিয়া খাই দিওঁ এটা এইফালে আমাৰ বাইদেৱে হাজবোলা খাবলৈ লৈছে পৰিয়ে থাকিলে কেনেকুৱা লাগিছে ভাল এইবোৰ দামী মোবাইলত কিমান ধুনীয়া স্পষ্ট আহিছে হেৰি মোৰটো চোৱা তোমাৰো দামী নাই হ'লেও মোৰটো স্পষ্ট নহয় আৰু মিঠিবা মোক কি গিফ্ট দিলে দেখাই দিয়া আকৌ সেইটো নেদেখাও মিঠিবাই মোলে এইটো গিফ্ট আনিছে তাই নিজৰলৈ অনা বস্তু মোক গিফ্ট আনিছে ইমান মৰম ভনীয়া ক'লে দিছেনে
আৰু এইটো দেখাই দিয়া সেইটো সেইটো এটা এইটো আনিছোঁ মন্দিপা ধুনীয়া চুলিখিনি এইটো বান্ধিব কেতিয়াবা তাইৰ চুলিখিনি ধুনীয়া ষ্ট্ৰেইট গতিকে তাই বান্ধিবলৈ মানে নাজানো তথাপিও মই আনি দিছোঁ মৰমত এইবোৰ আনি থোৱা আছিলে ঘৰত ষ্টক থাকে মানে কেতিয়াবা আলহী গ'লে ঘৰত দিব লাগে যে মানে ষ্টকত থৈ দিওঁ এইটো থাকিয়ে গৈছিলে পাহৰিয়ে থাকিলোঁ আৰু এইটো মই কালি পাইছোঁ আৰু অৰ্ডাৰ কৰিছিলোঁ আজি তাইলৈ মই লৈ আহিছে মোলৈ এনেও ধুনীয়া আৰু ধুনীয়া হৈ যাম এইটো ঘঁহি তাই এইটোৱে গা ধুই তাই আৰু ধুনীয়া হৈ যাম আৰু বগা হৈ যাম হিয়া ভাগতো ভৰাই থলোঁ নহয় সেয়াত সোমাই থাকিলে কৈ আছিলোঁ যে বাৰেপতি বহুত বেছি বৰষুণ দি আছে বুলি এয়া চাওক মই বাহিৰলৈ আহি চাওঁ বুলি ভাবিলোঁ এয়া দেখিছেনে বাৰু কিমান ডাঙৰ বৰষুণ এৰাৰ নামেই নলয় মানে খালোঁ গ'লোঁ এতিয়া ৰাতিৰ সাঁজ খাবলৈ হ'লে মোক ৰান্ধনি ঘৰত ভৰাই ৰান্ধনি কৰি দিলোঁ একদম এইফালে আমাৰ মিঠি বাইদেউ আজি ৰান্ধনি আমাৰ ঘৰত আলহীক আজি একদম পূৰা হেৰি কৰি দিলোঁ ৰান্ধনি বনাই দিলোঁ এই পানী উতলি শুকাব পাৰোঁ দেই আপোনালোকে নেভাবিব যে মাংসখিনি পানীত সাঁতুৰি আছে কৈ দিছোঁ নহ'লে ভাবিব নহয় এইফালে আমাৰ মিঠি বাইদেউ ৰান্ধনি ঘৰৰ পৰা আহি পালেহি কোৱা কিবা এটা কোৱা আকৌ কিন্তু কম মানে কি মন্দিপা ঘৰলৈ অহা কাৰণ অকল এইটো নহয় যে কি তাইৰ বাৰ্থডে বুলি আচলতে তাইৰ ঘৰলৈ আমি সদায় আহিম আহিমকৈ প্লেন কৰি থাকোঁ এদিনো নিমিলে হয় তাই নাথাকে নহয় আমাৰ দুজনীৰ নিমিলে বা মোৰে অন্য কোনোবা লগ নিমিলে কিন্তু আজি ভাবিলোঁ আৰু এইটো চেগতে যোৱা যাওক তাকো আহিছোঁ কেতিয়া 7:30 মান বজাত গধূলি আহিছে গধূলি তাৰপিছত স্কুটিও ষ্টাৰ্ট নহয় কামৰ পৰা গৈ পাইছোঁ 5টা বজাত ইমান বাধা বহুত তাৰপিছত ভাবিছোঁ কি নাহোঁ নেকি মোৰ মন গৈছে খালি দেই কৈ দিওঁ নাযাওঁ চাগে সেনেকৈ বুলি কিন্তু আকৌ ভাবিলোঁ নাই সদায় এনেকৈ কওঁতে দিন বাগৰি চব বছৰ পাই গ'ল ন এই ভাগৰ ল'ৰা হৈ গ'লগৈ বিয়া হোৱা কিমান বছৰ বিয়া মানে ধৰি লোৱা নতুন আহি থাকি আছিলে তাৰপিছত আজি নাই যিমান এজনী আমি কলেজত একদম লগতে পঢ়া বিয়া হৈ অহা বাদ আহিম গৈ এইফালে আমাৰ পোৱালি এইটো তাই সময় নিমিলিলে আজি আহিছে প্ৰথম আজি যিমান যি বাধা হ'লেও আহিমেই বুলি আজি গুচি আহিলোঁ আৰু কি হয় দেখা যাওক বুলি তাৰপিছত কি স্কুটিখন ষ্টাৰ্ট নোহোৱা হ'ল মানে মই পুৰণা স্কুটিখন লৈছিলোঁ ন আজি আহিম বুলি পাপাই মোৰখন লৈ গৈছিলে স্কুটি ষ্টাৰ্ট নহয় কিক মাৰিছোঁ চেল্ফ মাৰিছোঁ তাতো আকৌ বাধা মানে ভাইটি আহিলে আৰু থ'বলৈ তাকে তেনেকৈ আহিলোঁ এতিয়া ৰাইজসকলক মানে হেৰি ভাত খাবলৈ লৈ যাওঁ যোগাৰ কৰিছোঁ পানী চানী যোগাৰ কৰি দিওঁগৈ মিঠি বাইদেউ বনালেই ৰান্ধনি পোৱালিটো টোপনি ধৰিব টোপনি যাবগৈ সেয়াই আৰু যাওঁ মাংসটো কেনেকুৱা হয় নাজানো দেই কিন্তু দেখিবলৈ কিন্তু বিৰাট ধুনীয়া লাগিছে মানে বিনা ৰঙত আহি যোৱা চিৰিয়াছলি মই ধুনীয়া দেখি আহিলোঁ পূৰা গ্ৰেভি হৈ আছে নিজে তাৰিফ কৰিছোঁ দেখিছে কিমান আত্মগৌৰৱী নেকি স্বাভিমানী মানে মোক কয় মানে মানুহে বৰ স্বাভিমানী দেই তুমি বুলি বাৰ্থডে গাৰ্ল ভাইকে দিয়া চেণ্ডেল পিন্ধি দেখাইছোঁ সিহঁতক ধুনীয়া লাগিছে কালাৰ ভৰি কালাৰে চেণ্ডেলে পূৰা মিলি গৈছে তোমাৰ পেণ্টটোও মিলি গৈছে কিমান ধুনীয়া ছোৱালীজনী বহুত ধুনীয়া টাইমটো এতিয়া অৱশ্যে বহুত বেছিয়ে হৈ গ'ল আৰু এতিয়া আমাৰ খানা খাবলৈ হৈ গ'ল ময়ে বনালোঁ মাংস সিহঁতৰ মাকে মোকে মাংসখিনি বনাবলৈ ক'লে আমি আহিছোঁ বুলি মাংস চাংস আনিলে আৰু তাৰপৰা ৰান্ধনি আৰু মই মোৰ এটা কথা জানে বাৰু মোৰ গোটেই চিনাকি মোৰ চুবুৰীয়া বা মোৰ ৰিলেটিভছ বহুতে জানে আৰু মোৰ লগত যোন বহুত বেছি ক্ল'জ মোৰ ফ্ৰেণ্ড চাৰ্কল চবেই জানে যে মই য'তেই যাওঁ ফুৰিবলৈ মুঠতে কিটচেনটো মই পামেই আৰু আজি ইহঁতৰ ঘৰত আহিলোঁ বহুত বছৰৰ পৰা প্লেনিং হৈ আছে আহিম বুলি 1 কিলোমিটাৰ ডিষ্টেঞ্চ মন্দিপা আৰু আমাৰ ঘৰ তো 1 কিলোমিটাৰ ডিষ্টেঞ্চতে অহা যোৱাটো একদমেই নহয় মই নাথাকোঁ তাইও নাথাকে কেতিয়াবা তো তেনেকুৱা আৰু দিনত আহিবলৈ নিমিলে অৱশ্যে আজি আহিলোঁ আৰু যেনেকৈ তেনেকৈ হ'লেও মুঠতে দেৰি হৈ গ'ল অহাৰ টাইমত আমাৰ বহুত বেছি বাধা বিঘিনি আহিছিলে তথাপিও আহি পালোহি আৰু আহি পাই আৰু বৰষুণ শেষেই নহৈছে আৰু মোৰ মাতটো আপোনালোকে শুনি কেনেকুৱা পাইছে মই নাজানো
জনাবচোন মানে বৰষুণতো যে মই এনেকৈ ভিডিঅ' শ্বুট লৈছোঁ চাউণ্ডটো ভাল হৈছে নে নাই হোৱা আৰু যদি চাউণ্ডটো বেয়া হৈছে তেতিয়াহ'লে আপোনালোকে মোক দুখ চুখ নধৰিব তেনেকৈ আৰু বতৰৰ দুখ বুলি একচেপ্ট কৰিব আৰু আজি মই এইখিনিতে আপোনালোকক ভিডিঅ'টোৰ মাজতে কওঁ এদিনো ক'বলৈ থাকি যায় যে মোৰ চেনেলটো একেবাৰে নতুন আৰু মই ভিডিঅ' চিডিঅ' কৰাত একদম লেজি আৰু আপোনালোকে মোৰ চেনেলটো লাইক কৰি দি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব যাতে মই আৰু ভিডিঅ' বনাবলৈ উৎসাহিত হৈ বনাই গৈ থাকোঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰি থাকোঁ হয়নে নহয় 10 বাজিবলৈ হ'ল ভাত খাবলৈ হৈ গৈছে আৰু ইমান বৰষুণ দিছে আমি আকৌ কেনেকৈ যাম তাকে চিন্তা কৰিছোঁ ভাইটিয়ে চাগে নিবলৈ আহিবলৈ প্ৰায় খঙে কৰিব এতিয়া মোৰ ভইচটো কিমান ভালকৈ আহিছে নে নাই অহা মই নাজানো কিন্তু বহুত ডাঙৰকৈ বৰষুণ দিছে আৰু আমিও জলদি জলদি ভাত পানী খাই যাবলৈ বুলি ৰেডি হওঁগৈ আৰু পাকঘৰলৈ যাওঁ এতিয়া মই এইখিনি আমাৰ মইনাটোৱে ভাত খাইছে এতিয়া ন মইনা ভাত খাইছা অঁ মামা খাইছা কি লগত খাইছা মইনা ভাত খাইছা অঁ কিহে পালিলে কেলৈ পেচ পাতিছে পেচ পাতিছি কি কাৰণে মইনা অঁ ঘৰলৈ যাম এতিয়া ঘৰ যাম এতিয়া আমি দেই যাবা দেউতাক ফোন কৰিলোঁ নহয় যাবা মা মোবাইলত লগাব হে মোক কৈছে সি নলগাবা ফোন মা মোবাইলত লগাব বোলে সি কিবা এটা আমনি পাইছে চাগে আৰু বহুত ৰাতিও হ'ল খানা ৰেডি হৈ গৈছে এতিয়া আমাৰ আমি খাই বৈ সোনকালে যাব লাগে ঘৰৰ পৰাও ফোন কৰিছে আৰু হয় বাৰু বহুত লেট হ'ল আমি ঘৰততো ইমান টাইমত খাই আজৰি হওঁ ইহঁতে কিন্তু দেৰিকৈ খাই অঁ আমিও ইমান টাইমত আজৰি হৈ যাওঁ আমাৰ পাপাই আলহী আহিলে দেৰি হয় ন অঁ আৰু মেইনলি আমাৰ পাপাই মানে 9 বজা 9:30 বজাৰ ভিতৰত মুঠতে খানা খাই আজৰি হ'ব লাগে বহুত ৰুলছ এণ্ড ৰেগুলেশ্যন মানি চলা মানুহ হয় যে সেইকাৰণে আমি দেৰি নকৰোঁ আৰু সোনকালে খাব লাগে জল্দি জল্দি ৰেডি কৰা বৰষুণ আহি পাতি দেখাব লাগিব নেকি অঁ এতিয়া তেন্তে আমি খানা পিনা খাবলৈ যাওঁ ভাল লাগিছে বাৰু সিহঁতৰ ঘৰত একচুৱেলি বাৰ্থডে বা কিবা বুলি নহয় আৰু এনেও আহিম কৈ থকা হয় যে সেইকাৰণে আহিলোঁ আৰু আজি দিনটো মিলি পৰিলে মানে আচলতে আৰু ভাল লাগিছে আহি আৰু এইফালে ধুনীয়াকৈ ভাত চাত বাঢ়ি দিলোঁ এইফালে হাঁহ মাংস আছে ব্ৰইলাৰ আছে হাঁহ মাংস আৰু ব্ৰইলাৰ লোকৰ নিচিনা সজাব নাজানো আৰু লোকৰ নিচিনা এনেকৈ দিছ গজাওঁকৈ আমি এনেকৈ গজংকৈ খাওঁ অৱশ্যে এনেকৈ এদিনো খানাৰ টেবুলত ভিডিঅ' চিডিঅ' কৰা নহয় দেই মোৰ বহুত বেছি অকেজন বা বহুত বেছি আলহী হয় যদিও ঘৰত কিন্তু আজি চান্স পাইছোঁ ঘৰত আজি এও চান্স দিছে ভিডিঅ' কৰা বুলি আমি নিউলি মানে ব্লগিং ষ্টাৰ্ট কৰিছোঁ তাইও ময়ো অৱশ্যে তাই মোতকৈ আগতে কৰিছিলে আৰু মই তাইক দেখি আৰু তাই উৎসাহতে কৰিছোঁ আৰু মোক পাব্লিকে বহুত কয় দেই তুমি ইউটিউব চেনেল খোলা বুলি বহুত আগৰ পৰাই কৈ থাকে মানে গতিকে তেতিয়া একো নাজানিছিলোঁ এতিয়া চবকে দেখি ময়ো আগবাঢ়িছোঁ মানে হয় ময়ো কৰি লওঁ আৰু এটা দুটা ভিডিঅ' বুলি সেইটো নহয় ভিডিঅ'টো কেনেকুৱা পাই জনাব দেই চাই মই জানিছোঁ নে নাই জনা ক'বলৈ সেইবিলাকো জনাব মোক একো নহয় বেয়া লাগিলেও ক'ব বেয়া লাগিছে বুলি ভাল লাগিলেও ক'ব ভাল লাগিছে বুলি খালী বটল নহয় মানে আছে এইটো খাই বেছি ভাল লাগে মানে সেইকাৰণে এইটো আনিছোঁ মানে মিক্স আছে এইটো কি আচাৰ মিক্স অঁ ঔটেঙা আছে বোলে কোনটো ভাল লাগে তোমাৰ এইটোতকৈ এইটো ভাল লাগে আম আছে বগৰী আছে ঐ ইমানটো মেঘে গাজিছে ঔটেঙা আছে অঁ ইয়াত চব মিক্স আছে মানে মিক্স আছে ভালে লাগে বহুত জ্বলা নেকি জ্বলাটো হ'ব লাগে আচাৰ মই আকৌ বেছি জ্বলা খাব নোৱাৰোঁ খোৱা এইফালে হিয়াই খাবলৈ বহিলে অৱশ্যে আজি লেটটো হৈছে বাৰু আমিও বহিম এতিয়া তুমি ব্লগিং নকৰা নেকি এতিয়া তাই হেনো মোৰ পৰাই লয় বোলে ক্লিপ বোলে চাওকচোন বাৰু কেনে চুস্তি মানুহবোৰ আমি এনেকুৱা চুস্তি ব্লগাৰ ন অঁ চাব কিন্তু বুলি কয় চাব কিন্তু আমনি পালেও চাব মানে অঁ মোক যে মনদীপাই দিছে নে মামীয়ে দিছে যিখিনি ভাত দিছে এইখিনি ভাত মোৰ 3 সাঁজ হ'ব মানে মই ইমানখিনিহে খাওঁ 3 বাৰ খাব পাৰিম এইখিনি ভাত আমি
এতিয়া ঘৰলৈ যাওঁগৈ আৰু এয়া দেখিলেনে বাৰু দুৱাৰ মুখতে অলপ আগত দেখুওৱা ফুলৰ টাবটো এয়া বতাহত বাগৰি পৰিলে বেচেৰা ইমান কষ্ট পাইছে আৰু মই এতিয়া পাৰ্চনেলি মই বনোৱা খানাৰ তাৰিফ কৰিম চিকেন মানে বহুত ধুনীয়া বনিছিলে বিনা মছলাত আৰু আমি ঘৰ আহি পাই গ'লোঁ আমাৰ মইনায়ে আইতাকে দি পঠোৱা ৰুমালখনৰ লগত খেলি আছে ইয়াৰ কিন্তু টোপনি বহুত পাছৰ সময়খিনি আমনি পাইছিলেগৈ আৰু এতিয়া শুনিবচোন আমাৰ মইনাৰ ইমান ইণ্টাৰেষ্টিং কথাখিনি মই তাৰ প্ৰতিটো মুহূৰ্ত কেপচাৰ কৰি বৰ ভাল পাওঁ কুক ভাগ কৰি দিছা কুক ভাগ কৰি দিয়া ক'বা আইতাক দেখাই দিয়া আমাৰ আহিছিলা ক'ত ফুৰিলা ক'ৰবাত ইমান দূৰ গৈছিলা অঁ মই খোজকাঢ়ি গ'লোঁ তুমি গাড়ীত গ'লা কাৰ খোজ গৈছিলা কি ক'লে আইতাই আৰু ভাত খাবলৈ দিলে কি লগত খালা মাৰ লগত কথা পাতিছে ভাত নাখালে মাংস নাখালে পেলাই দিলোঁ গৈছে নাখালে মুখৰ পৰা উলিয়াই দিলে অঁ তোমাৰ লগত খালে অকণমান কেটিপি খালে ষ্টাইল দিছে এই মাংসটো কিবা বেয়া পাইছিলে কাৰণে নাখালে হয় নেকি অঁ মইনা তোমাক আইতাই কি দিলে কৈ দিয়া আকৌ আমাৰ আইতাক কি দিলে পেহী ঘৰ আইতাই কি দিলে দিয়া দেখাই দিয়া নহয় দেখাই দিয়া দেখুৱাই দিয়া অঁ নেদেখাই হ'ব দেখাবলৈ কৈছোঁ নালাগে কি বেছিকে মটন নাখাবা পেটটো বেয়া হ'ব বেছিকে মটন নাখাবা পেটটো বেয়া হ'ব তুমি শিকোৱা ন তোমাৰ পেটটো বেয়া নহয় ন মইনাখনটো আজি ক'লৈ গৈছিলা কুকু মন্দিপা পেহী ঘৰত গৈছিলা মাৰিছা যে মোক নেপায় নহয় মই মৰম চেক এটা দিয়া মই যাওঁগৈ আৰু ভিডিঅ'টো বন্ধ কৰি দিওঁ তুমি এতিয়া কৈ দিওঁ ন তুমি এতিয়া বাই বুলি কৈ দিয়া আপোনালোকক বাই বাই কৈছোঁ মই কৈ দিয়া মই গুড নাইট কৈ দিয়া আকৌ লগ পাম মায়ে চুমু এটা দিবলৈ কৈছে এই ভিডিঅ'টোত চুমু এটা দিবলৈ কৈছে এতিয়া বহুত ৰাতি হ'ল কৈ দিয়া কোৱা এতিয়া কোৱাচোন বহুত ৰাতি হ'ল অঁ সেইটো উলিয়াই কেনেকুৱা তেতিয়াহে হ'ব অঁ উলিয়াই দিয়া অঁ মুখৰ পৰা উলিয়াই দিয়া দাঁতটো বেয়া হৈ যাব আকৌ চকলেট খাব নোৱাৰিবা কৈ দিয়া এতিয়া এতিয়া বহুত ৰাতি হ'ল অঁ আমি ফুৰি আহিলোঁ মন্দিপা পেহী ঘৰৰ পৰা হেপী বাৰ্থডে আছিলে মন্দিপা পেহীৰ মই গ'লোঁ হেপী বাৰ্থডে খালোঁ এতিয়া আমি শুই থাকিম দেই তোমালোকেও শুৱা আজি আকৌ মই মোৰ আইনাখনত মানে এইখন এনেই আৰু পুতলা টাইপ এখন আইনা চৰি হিলি গৈছে আজি আকৌ মই এনেকৈ মোৰ আইনাৰ আগত আপোনালোকৰ আগত কথা কওঁ বুলি ভাবিলোঁ আমি এতিয়া আহি পালোঁ মন্দিপাৰ ঘৰৰ পৰা বহুত বেছি বৰষুণ ভাইটি আনিবলৈ গ'ল আৰু এতিয়া অলম'ষ্ট 11:30মান বাজিবলৈ হৈছে আৰু আমি শুব লাগে এতিয়া মইনাকণটোকো শুবলৈ টাইম হৈ গৈছে সি বেচেৰা টোপনিয়াই আছে ঘৰত থাকিলে জেনেৰেলি সি ইমান টাইমত নুশুৱেই আমি মানে ইমান টাইমলৈকে যদি সাৰ পাই থাকোঁ সিও সাৰ পাই থাকে আৰু আজি আচলতে আলহী ঘৰত সি অকলে অকণমান বৰ পালে সেইটো কাৰণে হয়তো তাৰ টোপনি ফিলটো আহিলে তাতে ভালকৈ ভাতো নাখালেও ল'ৰাটো আজি আৰু সেয়াই এতিয়া মই ভিডিঅ'টো সামৰি দিম বাহিৰত বহুত বেছি বৰষুণ কাৰণে মোৰ মাতটো কিমান ভালদৰে আহিছেনে নাই অহা মই নাজানো আৰু যেনেকৈ আহিছে আপোনালোকে তেনেকৈয়ে একচেপ্ট কৰি লওক আৰু আজিলৈ কাৰণ কাকো দুখিব নোৱাৰোঁ
মানে মই দুখিব নোৱাৰোঁ জেনেৰেলি বতৰটোক দুখিব নোৱাৰোঁ এইটো বৰষুণ দিয়াৰে বতৰ একচুৱেলি খেতিৰ ছিজন কিন্তু তথাপিও আৰু অলপ বেছিকৈ দিছে আৰু বৰষুণটো জোখতকৈ হয়তো অলপ বেছিকৈ দিছে অকণমান কম কৰি দিলে ভাল হয় তেতিয়া খেতিও মানুহে সময়মতে ধুনীয়াকৈ কৰিব পাৰিব ইমান বেছি পানীৰো হয়তো এতিয়া প্ৰয়োজন হোৱা নাই কাৰণ পথাৰবোৰৰ মানুহৰ অলপ লেট হৈ গৈছে আৰু মানে মই জাষ্ট এতিয়া কৈছোঁহে দেই এইখিনি কথা মই ইমান বিশেষ সঁচা কথা ক'বলৈ গ'লে নাজানো আৰু এইবিলাক কোনটো টাইমত কেনেকৈ কি কৰিব লাগে খেতি মই এনেই অনুমান কৰিহে কৈছোঁ আৰু এইটো নজনাটো বাৰু মোৰ ভুল হয় কিন্তু দেই সেইটোও মই গম পাইছোঁ অসমৰ ছোৱালী আমি খেতি প্ৰধান এখন দেশৰ এখন ৰাজ্যৰ ছোৱালী গতিকে এইখিনি জনাটো আমাৰ প্ৰত্যেকৰ কাৰণে মানে ভাল কথা বুলি মই ভাবোঁ মই চৰি ইয়াৰ কাৰণে নিজকে নিজে দুখিছোঁ যে মই নাজানো ইমান বিশেষ বাৰু এতিয়া সেইবোৰ বাদ দি মই ভিডিঅ'টো সামৰি দিবলৈ লৈছোঁ মাহঁতৰো আজি অলপ আমনি হ'ল আমাৰ কাৰণে আমি ফুৰিবলৈ গ'লোঁ কাৰণে আৰু একচুৱেলি কাইলৈ আকৌ সোনকালে উঠিব লাগিব মই কাম যাব লাগিব আৰু এতিয়া যদি ৰাতিলৈকে এনেকৈ সময় নষ্ট কৰি থাকোঁ এনেও উঠা লেট হয় আৰু কাইলৈ চাগে পাক্কা আৰু উঠা লেট হ'ব মোৰ বাৰু এতিয়া মই ফ্ৰেছ হৈ লওঁ মানে ভৰি হাত ধুই মেলি আজৰি হয় উঠোঁ আৰু বিচনা ঠিক কৰিবলৈ আছেই পিছফালে বিচনা পৰিয়ে আছে এনেকৈ খেলি মেলি হয় আৰু এইখন আইনাখন লেতেৰা হৈ আছে আপোনালোকে নাভাবিব দেই ইমান লেতেৰিকৈ ৰাখে বুলি ক্লিপ এটা থৈ দিছোঁ আইনাখন ময়ে বনাইছিলোঁ দেই বহুত ধুনীয়াকৈ লেতেৰা হৈ আছে একচুৱেলি ইউজ নহয় এইটো ধূলি পৰি আছে মই লাজে পাইছোঁ বাৰু আপোনালোকৰ আগত আইনাখন এনেকৈ দেখে কেতিয়াবা ভালকৈ দেখাম গোটেই আইনাখন মই বনাইছিলোঁ জম্মু কাশ্মীৰত কিন্তু এইখন মোৰ বৰ মৰমৰ আইনা হয় দেই মই নিজে বনাইছিলোঁ যে ঠিক আছে তেন্তে আৰু দেৰি কৰি নাথাকি মই ভিডিঅ'টো ইমানতে সামৰি দিওঁ আপোনালোকো শুৱক আৰু হয়নে নহয় আৰু এই ভিডিঅ'টো মই কেতিয়া আপলোড কৰোঁগৈ নাজানো আৰু এনেও মই এইবিলাকত বহুত বেছি লেজি কৈছিলোঁৱে মই এটা ভিডিঅ'ত আগতে আৰু আজি মোৰ বহুত বেছি দুখো লাগিলে সিহঁতৰ ঘৰত মই মানে ভিডিঅ' কৰিম বুলি উলিয়ালোঁ মন্দিৰপৰা ওলালে ময়ো ওলালোঁ কিন্তু মোৰ মোবাইলত ষ্ট'ৰেজ ফুল ভাই এইটো মই নতুনকৈ লৈছিলোঁ ষ্ট'ৰেজ ফুল কাৰণে মই বহুত কিছুমান ভিডিঅ'জ ডিলিট কৰি দিলোঁ আচলতে মই এনেকৈ আপলোড কৰিম বুলি ভিডিঅ' ক্লিপ কিছুমান লৈ ৰাখোঁ সৰু কথাৰো কিছুমান ক্লিপ লৈ ৰাখিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মই বহুত কিছুমান ভিডিঅ' ডিলিট কৰি দিলোঁ বেয়াই লাগিছিলেও মানে মই কেপচাৰ কৰি বহুত বেছি ভাল পাওঁ চবেই জানে মানে মোক ভাল পোৱা মোৰ চিনাকি ধৰি লওক মোৰ চাৰাউণ্ডিং যিবিলাক মানুহ আছে তেওঁলোকে চবেই জানে যে মই সৰু এটা মুভমেণ্ট হ'লেও মানে বহুত বেছি কেপচাৰ কৰি ৰাখোঁ শ্বেয়াৰ নকৰিলেও গেলেৰীতে থাকে সেইখিনি আৰু কিছুমান চিক্ৰেট কথা আজি আপোনালোকেও গম পাই গৈছে মোৰ এই ভিডিঅ'টোৰ পৰা হয়তো আপোনালোকে বৰ পাইছে যদিও মই নাজানো যদি বৰ পাইছে তেনে আই এম ভেৰি চৰি কিন্তু কি ক'ব আৰু মন যায় আৰু ক'বলৈ একচুৱেলি সেইকাৰণে কৈয়ে দিওঁ আৰু যিটো মনলৈ আহে গতিকে আই এম ছ' চৰি বাৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিছোঁ ৰাতি বহুত বেছি হৈ গৈছে আৰু ময়ো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুসকলৰ লগত আৰু আকৌ কৈছোঁ মোৰ ইউটিউব চেনেলটো একেবাৰে নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰি মোলৈ মৰম অলপ দেখাব ৰিকুৱেষ্ট কৰিছোঁ বুলিও ভাবিব পাৰে বা কি বুলি ভাবিব পাৰে ভাবিব কিন্তু মই বিচাৰোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যাবলৈ মোক যাতে উৎসাহ যোগায় আপোনালোকৰ সিমানকণ মৰমে মই হয়তো বহুত বেছি সাহস পাম বা উৎসাহ পাম তেন্তে আজিলৈ আহোঁ বাই ভালে থাকক সকলো আকৌ লগ পাম